প্ৰথম শ্ৰেণীৰ ভ্ৰাম্যমাণ নাট্যগোষ্ঠী বেঙ্গল থিয়েটার সময় মাত্র 3 জনের পয়সা বর্জন করে আমার ভিতরতে আমি চুঙাজান উন্নয়ন যুৱ সংঘৰ উদ্যোগত বিগত বৰ্ষৰ পৰা এক মহৎ উদ্দেশ্য আগত ৰাখি থিয়েটাৰ আমন্ত্ৰণ কৰি অনাৰ এক প্ৰয়াস কৰিছোঁ। যোৱা বছৰ আমি এই চুঙাজান অঞ্চলৰ এক উন্নয়নৰ অংশীদাৰ হ'বৰ বাবে ৰাইজৰ সহায় সহযোগ ল'বৰ বাবে ৰাজতিলক থিয়েটাৰখন আমন্ত্ৰণ কৰি আনিছিলোঁ আৰু সেই থিয়েটাৰৰ পৰা যি লাভ আমাৰ আহিছিল সেই লাভৰ অংশ লৈ আমি চুঙাজান অঞ্চলৰ এক বৰনামঘৰ আছে। এই বৰনামঘৰত আমি প্ৰস্ৰাৱগাৰ তেনেধৰণৰ স্নানাগাৰ নিৰ্মাণ কৰিছিলোঁ আৰু এই বছৰো আমি তেনেধৰণে এটা প্ৰয়াস কৰিছোঁ। আমি এইবাৰ অসমৰ আগশাৰীৰ থিয়েটাৰ গোষ্ঠী বেঙ্গল থিয়েটাৰক আমন্ত্ৰণ কৰি আনিছোঁ আৰু আমি ৰাইজৰ বিপুল সঁহাৰি লাভ কৰিছোঁ। এই বিপুল সঁহাৰিৰ যোগেদি আমি সহায় সহযোগ পাইছোঁ। সেই সহযোগৰ দ্বাৰা চুঙাজান অঞ্চলৰ উন্নয়নৰ বাবে বিগত বৰ্ষটোৰ দৰে এইবাৰো নিশ্চয় এক উদ্দেশ্যত সফল হ'ম বুলি আমি আশাবাদী। ধন্যবাদ। মানুষের ধর্ম ক্ষতি দহার